হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ চবে ভালে আছে। তো আজি আমি আলোচনা কৰিম আয়ুষ্মান ভাৰত কাৰ্ড কেনেকৈ বনাব লাগে। আপোনালোকে মোবাইলতে কেনেকৈ আয়ুষ্মান কাৰ্ডখন বনাব সেই বিষয়ে আজি আলোচনা কৰিম। তো প্ৰথমতে আপোনালোকে আয়ুষ্মান ভাৰত এটা এপছ আছে, সেইটো আপোনাৰ প্লে ষ্টৰত গৈ ডাউনলোড কৰি ল'ব। তাৰপিছত আপোনালোকৰ মোবাইলত যেতিয়া আয়ুষ্মান ভাৰত এপছটো আছে সেইটো আপোনালোকে ওপেন কৰি ল'ব, যেনেকৈ মই কৰি আছোঁ এতিয়া। তো ওপেন কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা পেজ খোল খাব। তাৰপিছত যিটো তলফালে অপশ্যন দিয়া আছে লগ ইন বুলি অপশ্যন এটা দিয়া আছে, সেই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। ইয়াতে ভালকৈ মন কৰক, সেই লগ ইন এজ বুলি দিয়া এটা অপশ্যন আছে, বেনিফিচিয়াৰী আৰু অপাৰেটৰ। অপাৰেটৰ কাৰ কাৰণে হয়, যাৰ ID পাছৱাৰ্ড আছে তাক আপুনি অপাৰেটৰক ছিলেক্ট কৰিব লাগিব। আৰু যিটো আমাৰ ID পাছৱাৰ্ড নাই, আমি নিজৰ মোবাইলেদি কৰি আছোঁ, সেই ক্ষেত্ৰত আমি বেনিফিচিয়াৰী চাৰ্চ কৰিম। বেনিফিচিয়াৰী ছিলেক্ট কৰাৰ পিছত ইয়াত আমি আমাৰ মোবাইল নম্বৰটো দি লগ ইন কৰিম, যিটো মোবাইল নম্বৰটো দি দিব। তাৰপিছত আপোনালোকে ইয়াত ভেৰিফাই বুলি এটা অপশ্যন দি আছে, ভেৰিফাইড ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে যিটো মোবাইল নম্বৰ আপোনালোকে ইয়াতে এণ্ট্ৰি কৰিছে সেই মোবাইলত এটা OTP গুচি যাব আপোনাৰ, আৰু সেই OTPটো আপোনাৰ ইয়াত এণ্ট্ৰি কৰিব লাগিব। যিটো মোবাইল নম্বৰ দিছোঁ সেই মোবাইল নম্বৰটো মোৰ লগত নাই, বেলেগৰ মোবাইল নম্বৰ হয়, সেইকাৰণে মোৰ OTPটো লগতে অলপ সময় লৈ আছে। আপোনালোকে নিজৰ মোবাইলত যেতিয়া কৰিব তেতিয়া ইমান সময় নালাগিব। OTPটো যেতিয়া আহি যাব তাৰপিছত আপোনালোকে ইয়াতে OTPটো এণ্ট্ৰি কৰি দিব। OTPটো এণ্ট্ৰি কৰাৰ পিছত আপোনালোকে তলফালে চাব পাৰিছে কেপচাৰ এটা অপশ্যন দিয়া আছে। ইয়াত যেনেকৈ দিয়া আছে তেনেকেই আপোনালোকক এণ্ট্ৰি কৰিব লাগিব। কৰাৰ পিছত আকৌ লগ ইন অপশ্যনত আপোনালোকে ক্লিক কৰিব লাগিব। তাৰপিছত আপোনালোকৰ সন্মুখত এনেকুৱা এটা পেজ খোল খাব। ইয়াত চাব পাৰিছে প্ৰথম অপশ্যনটো দিয়া আছে স্কিম, এইটো আপোনালোকে মাৰিব PMJAY, প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা। তাৰপিছত ষ্টেট অসম বুলি ক্লিক কৰি দিব। তাৰপিছত চাব স্কিমটো আপোনালোকে চেম PMJAY বুলি আপোনালোকে ক্লিক কৰি দিব। ইয়াৰ লগে লগে আপোনালোকৰ তলত এটা অপশ্যন আছে চাৰ্চ বাই, এইটো আপোনালোকৰ ফেমিলি ID বুলি আহিব। তাৰপিছত ডিষ্ট্ৰিক্ট আপোনালোকৰ যোনটো ডিষ্ট্ৰিক্ট হয় ডিষ্ট্ৰিক্টটো আপোনালোকে ছিলেক্ট কৰি ল'ব। তাৰপিছত দিয়া আছে ফেমিলি ID। ইয়াত আপোনালোকৰ ফেমিলি ID মানে এইটোৱে বুজাইছে আপোনালোকৰ ৰেচন কাৰ্ডৰ যিটো ID নম্বৰ আছে সেই ৰেচন কাৰ্ডৰ ID নম্বৰটো আপোনালোকৰ ইয়াত এণ্ট্ৰি কৰিব লাগিব। কৰাৰ পিছত আপোনালোকে আকৌ কেপচাৰটো যেনেকুৱা আছে যেনেকৈ আপোনালোকে কেপচাৰটো ইয়াতে ফিল কৰিব লাগিব, যেনেকৈ মই কৰি আছোঁ এতিয়া। কৰাৰ পিছত চাৰ্চ বুটামত ক্লিক কৰি দিব আপোনালোকে। ইয়াত মোৰ কেপচাৰটো মিছমেচ হৈছে, এইকাৰণে কেপচাৰ মিছমেচ বুলি আহিছে। তো মই আকৌ কেপচাৰটো কৰি আছোঁ, আপোনালোকে সেইকাৰণে কেপচাৰটো ভালকৈ এণ্ট্ৰি কৰিব যাতে আপোনালোকৰ মিছমেচ নহয়। তাৰপিছত আকৌ চাৰ্চ বুটামত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা এটা পেজ খোল খাব। অলপ স্ক্ৰল ডাউন কৰিলে চাব পাৰিছে ইয়াত তিনিজনৰ নাম আছে ইয়াত, যেনেকৈ প্ৰথমটো অলৰেডি আমাৰ হৈ গৈছে, আমি ছেকেণ্ডটো এতিয়া কৰিম। ছেকেণ্ডটোৰ অপশ্যনত ক্লিক কৰাৰ পিছত লগে লগে আপোনালোকৰ আইডেণ্টিফাই কৰিব লাগিব। একচুৱেলি এই আইডেণ্টিফাই কৰিবৰ কাৰণে আপোনালোকে সেই নামত ক্লিক কৰাৰ পিছত আপোনালোকৰ দুটা OTP যাব। এটা হ'ল মোবাইল নম্বৰ, যোনটো মোবাইল নম্বৰ দি আপোনালোকে লগ ইন কৰিছে সেইটো মোবাইলত OTP যাব, আৰু ইয়াত আধাৰ কাৰ্ড যিটো নম্বৰৰ লগত লিংক কৰা আছে সেই আধাৰ কাৰ্ডৰ মোবাইল নম্বৰ এটা আপোনালোকৰ OTP যাব। তো সেই দুটাই আপোনালোকে ইয়াতে এণ্ট্ৰি কৰিব লাগিব। ওপৰতো হ'ল আধাৰ কাৰ্ডৰ, তলতো মোবাইল নম্বৰ। কৰাৰ পিছত আপোনালোকে একো কৰিব নালাগে, অট'মেটিকলি আপোনালোকৰ সন্মুখত এনেকুৱা এটা পেজ আহি যাব, য'ত নেকি আপোনাৰ পুৰা ডিটেইলছখিনি ইয়াত ফিল কৰিব লাগিব, যেনেকৈ মই কৰি আছোঁ এতিয়া আপোনালোকে চাব পাৰিব। প্ৰথমতে যেনেকৈ ফটো দিয়া আছে, আমি ফটোটো অলপ পিছত এণ্ট্ৰি কৰি আছোঁ, চাব পাৰিব আপোনালোকে ধৈৰ্য সহকাৰে ভিডিঅ'টো চাই থাকক। আপোনালোকে নিজৰ মোবাইলতে এনেকৈ কৰি আপোনালোকে 5 মিনিটৰ ভিতৰত আপোনালোকে আধাৰ কাৰ্ডখন ডাউনলোড কৰিব পাৰিব।
এতিয়া ফটোত মৰাৰ পিছত এইটো বস্তু এলো কৰি দিব যেনেকুৱা মোৰ লগত এতিয়া বাইদেউৰ ফটোটো আছে সেই বাইদেউগৰাকীৰ ফটোটো মই ইয়াতে ক্লিক কৰি দিছোঁ আপোনালোকে একচুৱেলি লাইভ ফটো মাৰাটোৱে ভাল সবতকৈ এইটো এই ফটোখনে আপোনাৰ আয়ুষ্মান কাৰ্ডত আহিব তাৰপিছত ইয়াত এডিশ্যনেল মোবাইল নম্বৰ যেটো অপশ্যন আছে এইটো আপোনালোকে নো মাৰি দিব তাৰপিছত ৰিলেশ্যনটো কি আপোনাৰ ইয়াত দিব আৰু নিজেই হয় যেটো বাইদেউগৰাকীৰ নিজৰে হয় তাৰপিছত পিন কোডটো ইয়াত আপোনালোকে টাইপ কৰি দিব তাৰপিছত ষ্টেটটো অটোমেটিক থাকি যাব ডিস্ট্ৰিক্টটো আপোনালোকে সিলেক্ট কৰি ল'ব তাৰপিছত উৰবান হয় নে ৰুৰাল হয় সেই ক্ষেত্ৰত আপোনালোকে উৰবান হলে উৰবান দিব ৰুৰাল হলে ৰুৰাল দিব তাৰপিছত আপোনালোকৰ সাব ডিস্ট্ৰিক্ট কি হয় তেনেকৈ আমাৰ সাব ডিস্ট্ৰিক্টটো আমাৰ ইয়াতে সাবচাৰমৰা হেতু আমি সাবচাৰমৰা দি আছো ভিলেজটো আপোনালোকে ইয়াতে আপোনালোকে লাগিলে সাৰ্চ কৰিব পাৰে লাগিলে তলফালে স্ক্ৰল ডাউন কৰি আপোনালোকে বিচাৰিব পাৰে তো মই ইয়াতে সাৰ্চ কৰি আছো এনেকৈ মই যেটো সাৰ্চ কৰিছো এটো ভিলেজটো আহিছে তাৰ পিছত মই ক্লিক কৰি দিয়াৰ পিছত এতিয়া সাবমিট বটনত মই ক্লিক কৰি দিম আপোনালোকে সাবমিট বটনত ক্লিক কৰি দি দিব মোৰ বস্তু অলপ খেলিমেলি হৈছে আকৌ মই এন্ট্ৰি কৰি আছো বেয়া নাপাব আপোনালোকে ভিলেজটো আকৌ মই মাৰিব লাগিব টাইপ কৰি আছো ইয়াত সেবলটাৰি তো ভিলেজটো মাৰাৰ পিছত তলফালে যেটো অপশ্যন আছে সাবমিট সেই সাবমিট বটনত আপোনালোকে টিক মাৰ্ক কৰি দিব তাৰপিছত এনেকৈ এটা পপ আপ আহিব এটো ওকে মাৰি দিব আপোনালোকে আৰু পাৰিলে স্ক্ৰিনশ্বট মাৰি ৰাখিব পাৰে আপোনালোকে কৰাৰ পিছত আকৌ এটা ক্যাপচাৰ আপোনাক দিব লাগিব ইয়াত যেনেকৈ আছে তেনেকৈ আপোনালোকে এক্সাক্ট মাৰিব লাগিব যদি এটা মিছমেচ হয় তেনেহলে আপোনাৰ নহব তাৰপিছত প্ৰসিড বুলি অপশ্যনটোত আপোনালোকে টিক মাৰ্ক কৰি দিব ক্লিক কৰি দিব প্ৰসিড কৰাৰ লগে লগে চাব পাৰিব আপোনালোকৰ সন্মুখত এনেকুৱা পেজ আহিব স্ক্ৰল ডাউন কৰিব অলপ আগতে চাব পাৰিছিল আপোনাৰ মঞ্জিল বেৱাটো ইয়েলো হৈ আছিল এতিয়া আপোনালোকে গ্ৰীন হৈ গল তো এই কাৰ্ডটো যদি আপুনি ডাউনলোড কৰিব বিচাৰে আপোনালোকে ডাউনলোড কাৰ্ডত গলে আপুনি ডাউনলোড কৰিব যেহেতু মই জাস্ট কৰিছো সেই ক্ষেত্ৰত ইয়াত অলপ সময় লাগিব প্ৰসেসিং হৈ আছে তো মই আগৰ যেটো কাৰ্ড আছিল বনোৱা সেই ৰফিকুল ইছলামত মই ক্লিক কৰি দিলো কৰাৰ পিছত আপোনালোকে চাব পাৰিছে অলপ ধৈৰ্য সহকাৰে চাব ইয়াত ৰফিকুল ইছলাম আহিছে আৰু মঞ্জিল বেয়া বুলি আহিছে আমি ৰফিকুলটো প্ৰথমতে ডাউনলোড কৰিলো ওকে বুলি মাৰি দিলো চাওক এতিয়ালৈকে ডাউনলোড হৈ গৈছে চাব পাৰিছে একদম ইজি প্ৰসেস আপোনালোকে নিজৰ মোবাইলত এনেকৈ আপোনালোকে কৰিব পাৰিব তাৰ পিছত মই এতিয়া জাস্ট যেটো কৰিলো এইটো মই ডাউনলোড কৰিম মঞ্জিল বেৱাত ক্লিক কৰাৰ লগে লগে ডাউনলোড অপশ্যনত ক্লিক কৰি আপোনালোকে এনেকৈ ডাউনলোড কৰিব পাৰিব তাৰ পিছত লাগিলে এইটো আপোনালোকে প্ৰিন্ট কৰি ল'ব পাৰিব তো আশা কৰো সবাই ভালে পাইছে ধন্যবাদ